আজি আমি আহিছোঁ ঋষভ শৰ্মাৰ ভিডিঅ'ৰ আমি ছেকেণ্ড পাৰ্টটোলৈ। ছেকেণ্ড পাৰ্টটোৰ ষ্টাৰ্টিঙতে আপোনালোকক আমি দেখাই দিছোঁ ঋষভ শৰ্মাই কেনেকুৱা ধৰণৰ ৱৰ্কআউট কৰে। বঢ়িয়া। সো তেওঁ বহুত হাই ইণ্টেনচিটি ৱৰ্কআউট কৰে, মই আপোনাক কৈছিলোঁৱেই, কিন্তু তেওঁ কৰিবলৈ আচলতে সময়ৰ অভাৱ। সেইকাৰণে যিখিনি ৱৰ্কআউট কৰিবলৈ সময় হয় সেইকেইদিন তেওঁ ফ্ৰী থকা কেইদিন অলপ অলপ এনেকৈ কৰে। গতিকে আমি চাওঁ তেওঁৰ যিটো বেক পেইন আছে, বেক পেইনৰ, আৰু আপোনালোকৰ যদি বেক পেইন আছে আপোনালোকৰ কাৰণে এইটো খুব এটা ভাল ভিডিঅ'। বেক পেইন থকাসকলে ঘৰতে আপোনালোকে এনেকৈ ৱৰ্কআউটবোৰ ট্ৰাই কৰিব পাৰে। চ' এয়া আমাৰ বেক পেইনৰ ৰিহেব এক্সাৰচাইজ। যিসকলৰ বেক পেইন আছে আপোনালোকে এনেকৈ ট্ৰাই কৰক। ঋষভ হিপছ আপ কৰা, হিপছ আপ, য়েছ 5 ছেকেণ্ড হোল্ড, দেন শ্ল'লি ডাউন। এইটো 5 টাইমছ কৰিব, আৰু কোনোবাই ইচ্ছা কৰিলে 10 টাইমছো কৰিব পাৰে। এতিয়া আমি দুবাৰ দেখাম, নাই আৰু এবাৰ কৰা, দুবাৰ দেখাম। আৰু হিপছ আপ, তোমাৰ বুঢ়া আঙুলিটোৱে তোমাৰ হেৰি কৰা, প্ৰেছ কৰা, কঁকালটো প্ৰেছ কৰা। এইখিনি এৰিয়া অলপ সোমাই দিয়া। য়েছ বঢ়িয়া। পজিশ্যন এইটো, দেন শ্ল'লি ডাউন। য়েছ, নেক্সট ছিংগল লেগ। ইমানখিনি উঠিব। ঋষভ অলপ ডাউন কৰা। য়েছ, হোল্ড, শ্ল'লি ডাউন। বঢ়িয়া। এইটো 5-5-10, কিন্তু আমি 2 টাইমছ শ্ব' কৰিম। আমি 2 টাইমছ দেখাম। বেছি ওপৰত গৈছে। য়েছ, বঢ়িয়া। শ্ল'লি ডাউন। আৰু এবাৰ। এইটো 5 টাইমছ মিনিমাম। কোনোবাই 10 টাইমছ যদি কৰিব খোজে কৰিব পাৰে। এইটো অলপ কৰোঁতো লাগে মানে, অ'কে। আৰু এইটো স্পাইনটোৰ সেই কাৰণেও ভাল, মানে ষ্ট্ৰং হয়। তাৰপিছতে ছিংগল লেগ হোল্ড। য়েছ, এইটো এংগলটো চেষ্টত, মানে নীটো টাচ কৰিব লাগে। বঢ়িয়া। শ্ল'লি উশাহটো অকণ সময়ৰ কাৰণে হোল্ড কৰিব লাগে। এইটো 5-5-10। নেক্সট ডাবল নি। হোল্ড। এইটো স্পাইনৰ কাৰণে খুব ভাল। আৰু এটা ভাল কথা হ'ল, এইটো কি গেষ্ট্ৰিকৰ কাৰণে ভাল। এইটো কৰিলে গেষ্ট্ৰিকৰ এইটো মানে চল্ভ হ'ব। যিসকলৰ গেষ্ট্ৰিক আছে তেনেকৈ কৰিব পাৰে। যোগাসনত এইটোকে পৱন মুক্তাসন বুলি কয়। ছুপাৰমেন। বঢ়িয়া। এগেইন। বঢ়িয়া। নেক্সট অংকুৰিটো। এইটো চোৱা, হিচাপে চাই লোৱা। তাৰপিছত তুমি কৰিবা। ভৰি ইমান ওপৰত নাযায়, ভৰি ডাউনত থাকিব। ৰিচাৰ্ভ কৰা। য়েছ, বঢ়িয়া। নেক্সট। চ' এতিয়াৰ পৰা ইয়াৰ ৰিহেব ট্ৰেইনিংবিলাক ষ্টাৰ্ট হৈছে ৰিচাৰ্ভৰ বেছিকৈ। এইটো বহুত ৰিলেক্স লাগে। বঢ়িয়া। ওপৰত যোৱা। বঢ়িয়া। এইটো কৰা, এইটো চাইল্ড প'জ। ষ্ট্ৰেচ দিয়া। বঢ়িয়া বঢ়িয়া। বাছ এতিয়া হেৰি কৰাচোন। য়েছ য়েছ, ষ্ট্ৰেচ, অলপ ষ্ট্ৰেচ দিয়া বডি।
এংগল মিলোৱা দুটা য়েছ ষ্ট্ৰেটছ বঢ়িয়া এতিয়া উঠি দিয়া হৈ গ'ল ৰিলেক্স অ'কে এতিয়া আমাৰ নেক্সট ভিডিঅ'ত আহি আছে আপোনালোকৰ লগত এইজন এইজন মানুহ নেক্সট ভিডিঅ'ত আহিব তো পাৰিলে আমি একেলগে দেখুৱাবলৈ ট্ৰাই কৰিম কিন্তু সকলোৰে শ্বেডিউল বেলেগ বেলেগ আজি সুব্ৰতৰ শ্বুটিং আছে ঋষভৰ শ্বুটিং নাই আজি ন আজি অফ আছে গতিকে আজি একেলগে লগ পালে কিন্তু কেতিয়াবাহে লগ পোৱা হয় একেটাই জিম কিন্তু লগ পাই কেতিয়াবা গতিকে যদি পাৰোঁ আমি কেতিয়াবা একেলগে দেখুৱাম কিন্তু নেক্সট ভিডিঅ'ত সুব্ৰত দেউৰী Thank you.